মোৰ প্ৰিয় বস্তুবোৰ সোনকালে হেৰাই যায়। মোৰ প্ৰিয় বস্তুবোৰ বৰ সোনকালে হেৰুৱাই পেলাওঁ। প্ৰিয় চোলাটো এবাৰেই পৰিধান কৰিছিলোঁ, পুনৰাই নোৱাৰিলোঁ পিন্ধিব। তাৰ বাবে চোলাটোৰ ৰং হেৰাই গ'ল। প্ৰিয় ফুল গছজোপাতে মাথো 4টা ফুল ফুলিছিল। প্ৰতিবেশীৰ দুষ্ট গৰুটোৱে খাই তাকো শেষ কৰি দিলে। প্ৰিয় কিতাপখনো কলেজৰ বন্ধু এজনে নিছিল, পঢ়ি কিন্তু আজিও ভটাই নিদিলে। প্ৰিয় মগ এটা আছিল মোৰ, অযথা হাতৰ পৰা সৰি পৰি সেইটোও 4 খণ্ড হ'ল। প্ৰিয় ঠাইখনলৈ দ্বিতীয়বাৰ ফুৰিবলৈ যাব নোৱাৰিলোঁ, সেই সুবিধাই নাপালোঁ আজিলৈ বাৰু। ইমান অঘটনৰ পিছতো মই এতিয়াও দীৰ্ঘশ্বাস নেপেলালোঁ। বাৰম্বাৰ নতুনকৈ বস্তুবোৰক প্ৰিয় বনোৱাৰ চেষ্টা কৰোঁ। হয়তো অনেকখিনি সফলতা পাইছোঁ। কলেজৰ প্ৰিয় বন্ধুজনক হেৰুৱাৰ সেই অদৃশ্য যন্ত্ৰণাটো মচিব পৰা নাই। কিন্তু প্ৰায় 2 বছৰ হ'ল কলেজ জীৱনৰ ইতি ঘটিল। সেইদিনাৰ পৰাই মোৰ প্ৰিয় বন্ধুজনো হেৰাই গ'ল। মোৰ সকলোতে তাৰ সমৰ্থন আছিল। মই ভাল কাম কৰিলে উৎসাহ দিছিল, বেয়া কাম কৰিলে গালি পাৰিছিল, কিন্তু কেতিয়াও মোৰ সংগ এৰা নাছিল। ইমান কেয়াৰিং বন্ধু নাপালোঁ আৰু। সেইটো তেতিয়াৰ পৰা বিচাৰি আছোঁ এতিয়ালৈ, কিন্তু বাৰে বাৰে বিফল হওঁ। কোনো নাই তাৰ নিচিনা। বৰ প্ৰিয় এটি ব্যক্তিত্ব আছিল মোৰ, প্ৰিয় এগৰাকী মানুহ, প্ৰিয় এটি নাম। পিছে সমস্যাটো তাতেই, এই যে ক'লোঁ মোৰ প্ৰিয় বস্তুবোৰ সোনকালেই হেৰাই যায়।